নমস্কাৰ আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ সো ভিডিঅ'টো চাওক মাজে মাজে ভাবোঁ যে মই সেইখন অসমতে আছোঁ যিখন অসমত জ্যোতিপ্ৰসাদ আগৰৱালা ডক্টৰ ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভা কিমান গুণী মানুহৰ জন্ম হৈছিল মই এখন অসমতে আছোঁ কিন্তু এখন অসমত থাকি আচলতে মানে কেতিয়াবা ভাৱ হয় যে মই কি মানে ভুল কৰিছিলোঁ যে অসমত জন্মগ্ৰহণ কৰি একচুৱেলি মানে এফালেদি চাবলৈ গ'লে আচলতে এতিয়া মই মানে এইটো কাৰণে আহিছোঁ মই মানে মোক কথাখিনি কৈ দিয়াতকৈ ভিডিঅ' এটা দিছোঁ চাই ল'লে আপোনালোকে ভালকৈ বুজি পাব ঐ নাচনি কেতিয়ানো আহিবা তোমাক পামে বুলি মই ভাবিছিলোঁ কেতিয়া যেতিয়াহে তোমাক লগ এজন বাৰু মাষ্টৰে নে বাৰু এজন তেওঁ আচলতে চুলাই খাই আহিছে বা বেয়া বস্তু তেওঁ পুৰা বান কৰি আহি স্কুললৈ আহিছে স্কুললৈ আহি এতিয়া মানে ছাত্ৰ ছাত্ৰীক পঢ়াইছে এইটোতো এইখনে আমাৰ চৰকাৰ অসম চৰকাৰ অসমৰ গভৰ্ণমেণ্ট যি এখন একো কৰিব পাৰে অকল এইবিলাক মানে ডেভেলপমেণ্ট ৰাস্তা ঘাট ডেভেলপমেণ্ট কৰিলেই নহ'ব স্কুল ঘৰ আমাৰ বিভিন্ন শিক্ষানুষ্ঠান ডেভেলপমেণ্ট কৰিব লাগিব এজন শিক্ষক এতিয়া এজন প্ৰিন্সিপাল প্ৰিন্সিপাল এজন এতিয়া এনেকৈ বেয়া বস্তু খাই গৈছে ছাত্ৰ ছাত্ৰীক কি বুজাব তেওঁ যদি তেওঁৰ নিজৰ স্বাস্থ্য এতিয়া ঠিক নাই তেওঁ মানে আউট অফ কণ্ট্ৰল হৈছে নিজৰ এতিয়া কি কৰিব তেওঁতো এতিয়া একো নাই কৰিব লাগিব তেওঁ কৈছে মই কালি খাইছোঁ এইবোৰ মই কৈ থকাতকৈ ভিডিঅ' দিছোঁ চাই লওক ক্লাছত টিকিব পৰা নাই এনেকুৱা অৱস্থা হৈছে ছাৰ কেতিয়া আজি তোমাৰ যোৱাকালি মই কৈছোঁ তেখেতক নহয় ছাৰ আজি খাই আছে যোৱাকালি নহয় ছাৰ আজি খাই আছে যোৱাকালি গোন্ধ চোৱা যোৱাকালি গোন্ধ আজি খাই আহিছে ছাৰ মই যোৱাকালি গোন্ধ খাই আহিছে ছাৰ ৰ'বা তুমি আচলতে খং উঠে মানে এনেকুৱা এতিয়া বহুত খং উঠে এতিয়া কিন্তু খং উঠিলেনো আমিনো কি কৰিব পাৰিম ভিডিঅ' কৰিব নোৱাৰোঁ চ' নিজৰ মানে বহুত দুখ লাগে আচলতে অসমত থাকি যদি এনেকুৱা দৃশ্য দেখি থাকিবলগীয়া হয় বহুত দুখ পাওঁ আচলতে অন্তৰত বহুত দুখ লাগে কি কৰিবা এতিয়া কৰিবলগীয়া একো নাই সেইকাৰণে ভিডিঅ'কে বনালোঁ আৰু যদি কোনো যাতে বেয়া নাভাবে জাষ্ট মই কথাটো কৈছোঁহে আৰু অ'কে বাই